हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। तो आज आमी এটা ৰেচিপি বনাম গাহৰি মাংস। তো চাই থাকক ভিডিওটো। প্ৰথমতে কেৰাহীটোত পানী গৰম কৰি লৈছো, তাৰ পিছত গাহৰি মাংসখিনি দি লৈছো। গৰম পানীত গাহৰি মাংসখিনি দিছো। অকমান হালধি গুড়ি দিম, আলু কেইটা কাটি থোৱা আলু কেইটা দি দিলো, আৰু ইপিনে মছলা তৈয়াৰ কৰিছো। মছলা মানে কি হালধি নিমখ কিবা কিবি। তো পিঁয়াজ, জালুক, হালধি গুড়ি, নিমখ, তেজপাত আৰু গোটা জিৰা, ইপিনে মছলা মিক্স এইটো বটিলো, শিলপতাত বটিলো মছলাখিনি। তাৰপিছত আমি উহা দিছিলোঁ যে গৰম হ'ব দিছিলোঁ, উহালো মাংসখিনি। তো হৈ গ'ল মাংসখিনি উহোৱা। এতিয়া কেৰাহীটো গৰম দিছোঁ, গৰম হ'ল, তেল অকণমান ঢালি দিছোঁ। বেছি তেল নিদিওঁ, প্ৰথমতে আলুখিনি ভাজি ল'ম এই তেলত। তাৰপিছত জলকীয়া দিলোঁ। এতিয়া মাংসটো বনাম মানে গোটা জিৰাখিনি দি দিলোঁ, তেজপাত দিলোঁ, পিঁয়াজ কাটি থোৱা পিঁয়াজ। এতিয়া মাংসখিনি দিম, গাহৰি মাংসখিনি। নাজানো কেনেকুৱা হয়, পিছতহে গম পাম হ'লে। তো দি দিলোঁ গাহৰি মাংসখিনি। এতিয়া আলুখিনিও দি দিম। আলুখিনি অকণমান পিছত দিম, দিয়ে দিওঁ। তো এতিয়া হালধি দিলোঁ অলপমান, নিমখ সোৱাদ অনুসাৰে দিম। তো নিমখ সোৱাদ অনুসাৰে দি দিলোঁ। অকণমান লৰাই তাৰপিছত আলুখিনি দি দিম, ভাজি কৰা আলুখিনি। বেছি ভাজি নকৰোঁ, কাৰণ বইলটো কৰাই খাইছে মাংসখিনি। তো আলুখিনি দি দিলোঁ। আলুখিনিও আগতে ভাজি লোৱা খাইছে। তো মছলাখিনি বটি থোৱা মছলাখিনি দি দিলোঁ। অকণমান লৰাই দিম মছলাখিনি দিয়াৰ পিছত। এনেকৈ থৈ দিম। এতিয়া বিলাহী দিম। বিলাহীটো কাটিলোঁ, বিলাহী কাটিলোঁ সৰু সৰু কৰি, মিহি মিহি কৰি কাটি ল'ম। তাৰপিছত বিলাহীখিনি দি দিম। তো দি দিলোঁ বিলাহীখিনি। অকণমান মছলাখিনিৰ লগত ভাজিম। তো এতিয়া হৈ গ'ল, পানী দিলোঁ। আজি আচলতে বাহিৰত বনাইছোঁ, এই মাটিৰ চৌকা যে আছে, মাটিৰ চৌকা বনাইছোঁ। মানে ঘৰত সোমাব নিদিয়েতো, তাৰ বাবে বাহিৰত। তো হৈ গ'ল। গৰম মছলা, মিট মছলা দি দিলোঁ। তো আমাৰ ৰেডি হৈ গ'ল। ধনিয়া দিলোঁ। তো আমাৰ গাহৰি মাংস আজি ৰেডি। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।